हेलो एवरीवन আপোনালোক সকলোকে আমাৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া ধুনীয়াকে আমি যাব লৈছো পালনাম নামঘৰ ওচৰতে পালনাম হৈ আছে তালে যাওঁ বন্তি দি থৈ আহোঁ যেহেতু আজি মাঘ পূৰ্ণিমা তাতে এগছি বন্তি দিওঁ মোৰ মা আহিছে মা আৰু বাবুৰ মা ৰখি আছে মোৰ কাৰণে ৱেট কৰি আছে বাহিৰত আৰু বাবু এইফালে বাবু শুই আছে বাবু দেৰিকে যাব বোলে বাবু আৰু বিকাশ তেনেহলে গৈ থাকো চাই থাকিব। এয়া চাওক আহি পাইছো পালনাম কিমান মানুহ এইফালে বন্তি চাকি বেছি আছে চাওক কিমান মানুহ সেইবোৰ এইফালে মাহঁতে পুৰা বন্তি চাকি লৈছে এয়া বন্তি চাকি কিনি আছে চাওকচোন কিমান মানুহ এইফালে চাকি বন্তি কেনেকে দিছে কেইটকাকে প্লেট 20 টকাকে এক প্লেটত 20 টকা এইখন গেট মেইন গেটত প্ৰৱেশ কৰিছো নিম্ন স্তৰৰ আত্মাবিলাকে মানি আত্মাৰ পৰৱৰ্তী কালত জীৱনটো আকৌ শুনি আপুনি দ্বিতীয়টো চক্ৰটোৰ পৰাই আৰম্ভ হৈ তাৰ কাৰণে কিছুমানে দেখিব হৰণ লৈ ওপৰৰ স্তৰ পাই গ'ল কিছুমানে বৰভাগ এক নাম লৈছোন গান ভেদ কৰিব নোৱাৰা হয় এইটোত মই ভাৰতবৰ্ষত এয়া চাওকচোন কিমান ভিৰ মায়ে বন্তি দিবলৈ ঠাই বিচাৰি পোৱাই নাই এইফালে মায়ে পুৰা বন্তি দিবলৈ ঠাই বিচাৰি আছে ইয়াতে বন্তি চাকি জ্বলাব লাগে এয়া মায়ে পুৰা বন্তি চাকি যোগাৰ কৰি আছে বাৰে বাৰে আহিছো উভতি শব্দটো চাওক ভোগ তাপ আদি তামহপ্ৰীতি পাপৰ পথক লাগি মন যাই চলি দেখনে জানিবা আখি পালে পাপ বিদায় শব্দটো নগাঁৱত আছেনে এইফালে নাই নেকি নামৰ পাছত যে ৰৈ থাকে বোলে হে দিয়া আৰু যাওঁ যাবলৈ দিয়া আৰে নাম গুণ গাই হ'ল কোনো আটাসকলে একো বেয়া পাব নালাগে হা বোলে এওঁ আহিচোন সৰ্বনাশে কৰিলে বাপসকল শিৱসাগৰৰ এটা অঞ্চলত এতিয়া আহিছো এইফালে আমি ভাত খাবলৈ চাওকচোন কিমান মানুহ ভিৰ ভোজনালয়ত ভাত খাবলৈ আহিছোঁ ভাতটো খাই লওঁ এইফালে চাওক 1000 চিট কেপাচিটি কৰিছে ভোজনালয়ত এইফালে মাহঁত বহিছে এইফালে ভাত পকাই আছে পুৰা একদম 1000 মানুহে খাব পৰাকৈ কেপাচিটি কৰিছে ইয়াত এইফালে ভাত দিলে ভাত দিলে পুৰা একদম এতিয়া আমি ভাতটো খাই লওঁ আৰু এতিয়া ভাত পানী খাই হৈ গ'ল আমি এতিয়া আহি আছোঁ মন্দিৰলৈ বুলি পালনাম নামঘৰলৈ এতিয়া আমি গৈ আছোঁ এতিয়া আমি যাবলৈ লৈছোঁ আৰু ঘৰলৈ বুলি গৈ থাকোঁ বন্তি চাকি দিলোঁ ভাত পানী খালোঁ এতিয়া আমি যাওঁ সেয়া আমি আহি পাই গ'লোঁ ঘৰ পালনাম নামঘৰৰ পৰা এইফালে বাবু নগ'ল বাবু যোৱা কথা আছিলে বাবু বিকাশে নগ'ল এলাহ লাগিছে বোলে সেইটো কাৰণে নগ'ল এতিয়া বাবুৰ কাৰণে ভাত পানী বনাওঁ তেনেহ'লে চাই থাকক এতিয়া মই আছোঁ পাকঘৰত বাবুৱে যিহেতু পালনামলৈ নগ'ল বাবুৰ কাৰণে ভাত বনাব লাগিব তাকে ভাবিছোঁ কি বনাওঁ ভাবি আছোঁ মানে
তাৰপিছতে মানে দুদিনমানৰ আগতে মানে ক'লা কচু কটা হৈ আছিলে, খোৱা হোৱা নাছিলে, খাম বুলি মানে ভাবি আছিলোঁ। তাকে ভাবিছোঁ ক'লা কচুৰ পাতত দিওঁ, গেছত মানে তেনেকৈ পাতত দিম। কোনে কোনে খাই বাৰু ক'ব, মই দেখাই দিম কেনেকৈ বনাওঁ। তাৰপিছতে আৰু ইফালে বনাওঁ বুলি ভাবিছোঁ এগ কাৰী। তেনেহ'লে ব'লক। এইফালে এতিয়া মোৰ এগ কাৰী বনি আছে, প্ৰায় হৈছে আৰু এগ কাৰী বনি। এইফালে কণীকেইটা দিবলৈ বাকী আছে আৰু এইফালে। ঠিক আছে তেনেহ'লে, আৰু এতিয়া কচু পাতত দিওঁ। এইফালে এতিয়া এয়া ক'লা কচু ৰেডি কৰি ল'লোঁ। ধুনীয়াকৈ এনেকৈ কলপাত এখন কাটি লৈছোঁ ঘৰৰ। তাৰপিছত এতিয়া ইয়াত এনেকৈ মানে বিলাহী দিম, বিলাহীকেইটা কুটি দিম। তাৰপিছত এইফালে দিম এনেকৈ কেঁচা জলকীয়া পূৰা এনেকৈ গোটা গোটাকৈ দি দিম, আৰু দিম লগত নহৰু। তাৰপাছত এনেকৈ নিমখ দিম অলপ। তাৰপিছত ধুনীয়াকৈ এতিয়া মেৰিয়াই লওঁ, চাই থাকক। এয়া ধুনীয়াকৈ একদম বিলাহী চিলাহী এনেকৈ কাটি ল'লোঁ। তাৰপিছতে এতিয়া এনেকৈ এইটো বস্তু যে দেখি কাৰ লোভ লাগিছে ক'ব হা, একদম মানে কাৰ জিভা পানী পৰিছে ক'ব। এনেকৈ ধুনীয়াকৈ এতিয়া এনেকৈ মেৰিয়াম কলপাতত মজাকৈ এনেকৈ। তাৰপিছত দেখাই আছোঁ গেছত কেনেকৈ মই এইটো পাতত দিওঁ। আহক মোৰ লগে লগে। এইফালে ধুনীয়াকৈ তাৱা গৰম কৰি ল'লোঁ। তাৰপিছত এতিয়া ধুনীয়াকৈ মানে এইটো একদম এনেকৈ দিম। গৰম কৰি ল'ব লাগিব দেই পূৰা মানে টাৱাৰটো। তাৰপিছত কলপাতটো এনেকৈ মেৰিয়াই ধুনীয়াকৈ এটা মানে চচপেন দি পেলাই এনেকৈ গোটেইটো কভাৰ কৰাকৈ এনেকৈ মানে ঢাকি দিব লাগিব। এনেকৈ পূৰা মানে ঢাকি দি স্লিমত থৈ দিব লাগিব। তাৰপিছতে মাজে উদঙাই চাই থাকিব লাগিব সিজিছে নাই। কমেও 15-20 মিনিটমানৰ পিছত ধুনীয়াকৈ সিজি যাব। তাৰপিছত দেখাই থাকিম। এনেকৈ কোনে কচু পাতত দিছে মানে গেছত আৰু এনেকৈ টাৱাত, জনাব মোৰ ভিডিঅ'টোত। আপোনালোকে মানে কমেণ্টবিলাক কৰিলে ভাল লাগে। এতিয়া আমাৰ এয়া কচু পাতত দিয়া বনি আছে আৰু চাই থাকিব আগলৈ কি হৈ থাকে। এইফালে এতিয়া মোৰ কচু পাতত দিয়া হৈ গ'ল। এয়া ধুনীয়াকৈ দেখাইছোঁ। এয়া ফাইনেলি চাওক কচুৰ পাতত দিয়া হৈ গৈছে। এয়া চাওক গৰম পূৰা ভাপ ওলাইছে। এয়া চাওক ইমান ধুনীয়া লাগিছে। এয়া চাওক পূৰা একদম ভাপ ওলাই আছে, একদম গৰম হৈ আছে যে ইমান ধুনীয়া লাগিছে দেখিবলৈ। কাৰ বাৰু একদম দেখি জিভাৰ পানী পৰিছে একদম জনাব দেই। ঠিক আছে তেনেহ'লে এতিয়া এইখিনি পিটিকি লওঁ। এতিয়া ধুনীয়াকৈ চাওক কিমান ধুনীয়া একদম গৰম ভাপ ওলাই আছে। ইয়াতে এনেকৈ লাগি থকাখিনি ইয়াত এনেকৈ দিলোঁ। ক'লা কচুটো বহুত ভাল আইৰণৰ কাৰণে জানে। এনেকৈ মানে আমাৰ প্ৰায়ে খোৱা হয় আৰু নিমখটো দিয়া হৈ আছিলে। চাওক দেখিবলৈ যে একদম ইমান লোভ লাগিছে নহয়। এতিয়া ইয়াতে মই দিম অলপমান মিঠাতেল। নিমখ দিয়াই হৈ আছে, নিমখ হৈছে। এতিয়া ধুনীয়াকৈ চাওক মানে জলকীয়া গোটা কৰি দিছিলোঁ যে, এতিয়া এইখিনি ধুনীয়াকৈ এনেকৈ পিটিকিম। পূৰা গৰম হৈ আছে একদম, খাবলৈ যে ইমান টেষ্টি হ'ব নহয়। কাৰোবাৰ বাৰু জিভাৰ পানী পৰিছে নেকি জনাব দেই। এতিয়া ধুনীয়াকৈ এইখিনি এয়া চাওক। এইটো মানে ডাঙৰ বিলাহী দিছোঁ, এনে কণ বিলাহীটো দিলে আৰু টেষ্টি হয়। যিটো মানে সৰু বিলাহী এটা আছে ন, সেইটো দিলে সেইটো দিয়ে খোৱা হয়। এতিয়া সেইটোৰ ছিজন নহয়, সেইটো কাৰণে ডাঙৰ বিলাহী দিছোঁ। এনেকৈ ধুনীয়াকৈ পূৰা দেখিছেনে কেনেকুৱা গৰম ভাপ, পূৰা একদম হাতখন পুৰি গৈছে মোৰ। উফ ৰাম খাবা আৰু। এতিয়া এইখিনি ধুনীয়াকৈ এনেকৈ পিটিকি ল'লোঁ। সেয়া ৰেডি। এতিয়া মই অকণমান এনেকৈ মই দেখিলে মানে ৰ'ব নোৱাৰোঁ যে। মজা লাগিছে একদম খাই। এতিয়া বাবুক ভাত দিওঁ তেনেহ'লে। সেয়া আমাৰ বাবুৱে এতিয়া ভাত খাই আছে, খাই হৈছে, শেষেই হৈছে আৰু ন বাবু। পিটিকাকণ কেনেকুৱা লাগিছে? ঠিক আছে তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু বহুত ৰাতি হ'ল তেনেহ'লে আজিলৈ বাই বাই, গুড নাইট।